হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বলিন ভাই। তো বলিন ভাই চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম থাকিল। আৰু আজি গৈ আছোঁ অলপ ফটো চটো মাৰিবৰ কাৰণে। দেখিছে প্ৰায় চশমা লগাই লৈছোঁ। এইফালে সুৰজিত আছে, সুৰজিত বেগ চেগ লৈ লৈছে বোলে, কাপোৰ চাপোৰ লৈ লৈছে বোলে। তো ফটো চটো মাৰিবৰ কাৰণে গৈ আছোঁ। আৰু আগত সঞ্জু ভাই ৰখি আছে আৰু এজন আছে বোলে লগত। তো আমি কিজনে যাওঁ আৰু হিমে ইয়াৰ পৰা আহোঁগৈ, ইয়াৰ পৰা আহোঁ ৰ, গধূলি লগ পাম। তো গাইছ এতিয়া গৈ থাকোঁ এনেকৈ দশমকেইটা দেখিছোঁ অলপ জুম কৰি দিছোঁ আৰু ৰখি আছে মেইন ৰাস্তাত। তো একেবাৰে গৈ পাই আৰু তাত দেখাওঁ আপোনালোকক সিহঁতক। তাকে তো সিহঁতকো দেখাম। তো একেবাৰে তাত গৈ লগ পাই আছোঁ। তো গাইছ এইফালে পাই গ'লোহি আৰু এইফালে দেখিছে সঞ্জু ভাই পূৰা বিজি ফোনত। তো দেখাওঁ আপোনালোকক তো কেনেকৈ ফটো মাৰোঁ। চবে সব বিজিয়ে ভিডিও बनाओ কেনেকে ভিডিও बनाओ জানা এই তে ব্রিজ ছিল ব্রিজ নাই না यो ब्रिज हो কোন আদা ক্যামেরা লাগাই ক্যামেরা ले दो কি নাম তার ক্যামেরাম্যান তো কেছে বিদ্যুৎ আরে বিদ্যুৎ ভাই এই নবীন ভাইকে দেখাই দিও। নবীন ভাই তো পুৰা বিজি হৈ আছে। সি আহিলে কিনালি নবীন নে? হ্যাঁ হেল্ল' হে বিজু ভাই পুৰা বিজি। কি না তো গৈ থাকোঁ একেবাৰে গৈ কিনে দেখাওঁ আপোনালোকক। হ'ব তেন্তে তো গাইছ ফাইনেলি পাই গ'লো একদম জেগা বিচাৰি একদম জেগা একদম কি ক'ম একদম ৰিজাৰ্ভ চবফালে দেখিছে। এইফালে আমাৰ কেমেৰামেন। হাই হেল্ল' নমস্কাৰ। চাহি দেখো ইটো অকল মোবাইলতে লাগি আছে অথনিৰ পৰা। দেখ মোচন দে নমস্কাৰ সুৰজিত ভাই গাইজ ৱেলকাম বেক চেনেল টু ৱেলকাম ৱেলকাম গাইজ গাইজ টু ৱেলকাম। अरे कहना क्या चाहते हो? গাইজ এতিয়া ফটো চটো মাৰিম, আপোনালোকক দেখাম, ঠিক আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। টাকলা মাকলা দেখিছোঁ মইতো কি ফটো মাৰিম আৰু এনেই আহিছোঁ আৰু। সেফ আছে তো ভিডিঅ'টো চাই থাকক। তো গাইছ এইফালে পূৰা কেমেৰা চেমেৰা ৰেডি কৰিছে দেখিছে। আৰু সেইফালে পোজ দি আছে অথনিৰ পৰা। তো এয়া দেখাই আছোঁ আৰু চাই থাকিব। লগ হৈ গ'ল এক ছেকেণ্ড ৰ, বেলিটো পৰিছে ৰ এক ছেকেণ্ড। এইটোলা বস্তা এটা পিন্ধাই থোৱা আগে বাৰু বেলিটো। আৰু অলপ আগত মুখত বেলিটো পৰিব নিদিবি হা। বাছ 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 হৈ হে ভাবিছোঁ তাকে বস্তা এটা লগাই থাকোঁ নেকি বেলিটোত। তো গাইছ কি কৰোঁ বাৰু কওকচোন। এতিয়া গোটেই হাবিখন গোটেই ৰাস্তাতে ঘূৰিব লাগিব যেন পাইছোঁ যে। দে গাড়ীখন আগলৈ আহিলে আকৌ নহ'লে, গাড়ীখন আগলৈ আহিলে নহ'লে। হা মই মানে কিনাৰত কিনাৰত লৈ আছে বডিগাৰ্ড। নহয় এইফালে যাবা, অকণমান এইফালে যা, নহ'লে এইফালে যা, এইটো চাইডে যাবা। ইয়াতে ঠিক আছে। ৰেডি লগা ষ্টাৰ্ট। তো গাইছ আকৌ মানে বেলেগ এটা লোকেশ্যনত আহি গ'লোঁ। ইফালে দেখিছে পোজ চোজ দি আছে আৰু এইফালে মানে আজি শিকিছোঁ মানে কেমেৰামেন, ঠিক আছে। এয়াই আৰু চাই থাকিব। আৰু মই বনোৱা ৰিলচ কেনেকুৱা হয় হ'ব, মুঠতে পূৰা হিলিব যেন পাইছোঁ। তথাপিও আৰু অলপ চেষ্টা কৰি চাওঁ, ভিডিঅ'টো চাব, ঠিক আছে। 5 hours later. তো গাইছ পূৰা ভিডিঅ'টো ৰাতি এতিয়া আকৌ ষ্টাৰ্ট কৰি দিছোঁ। আৰু দিনতো ফটো চটো মাৰি মেলি আহিলোৱে, দেখালোৱে। ডাইৰেক্ট মানে ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি কিনে এতিয়া যাওঁ মানে ফুটবল মেটচ চাবৰ কাৰণে। আৰু আজি আছে তোমাৰ ক'ৰ আছে আজি
আজি আছে তোমাৰ গন্ধগুৰি আৰু ডাঙৰি ডাঙৰি আৰু গন্ধগুৰি আছে তো আগতে মই যোনটো ভিডিঅ' দিছিলোঁ আপোনালোকক সেইটো ভিডিঅ' যদি নাই চোৱা দেন তলত ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে চাই ল'ব আৰু ৰাতি মোক দেখিছেনে নাই দেখা সেইটো মই নাজানো খালি দেই এনেই আন্দাজত বনাই আছোঁ আৰু মুঠতে তো তাত জিকিছিলে তোমাৰ শদিয়া তাৰপিছত খালি এতিয়া শদিয়া ফাইনেলত নেপালেগৈ এতিয়া পাই গ'ল তোমাৰ ডাঙৰি আৰু গন্ধগুৰি পাই গ'ল ফাইনেল তাৰপিছত এইফালে এনেকৈ ভাইৰাত দোকান ফালে সোমাই গৈছে আৰু এনেকৈ দোকান ফালে সোমোৱা যদি মানুহ থাকে তেতিয়া মানে ভাল লাগে মানে জানে নাই কিবা কিবি খাই থাকিব পৰা যায় তো সেইকাৰণে মানে এনেকুৱা মানুহবোৰ থাকিলে মনটো ভাল লাগি যায় তো এতিয়া মানে তাত গৈ দেখাম তো কেনেকুৱা হৈছে আৰু দিনতো দেখালোৱে আজি লাইটটো মাৰি দিছোঁ অলপমান এনেও মোবাইলত লাইটটো মানে কভাৰে কৰিব মানে চেহাটো এনেও ক'লা তো দেখিয়ে নাপাইছে তো গাইছ এইটোৱে আৰু তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তো এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবৰ কাৰণে আজি ৰাতিপুৱা জোচটো মানে বেলেগে উঠি গৈছে এতিয়া যদি ভাইৰাল আৰে এইটো গোবৰ থাকিবই না তো মানে এতিয়া যদি ভাইৰাল যদি কিবা খোৱা বস্তু আনে ন তো আৰু মানে জোচটো উঠি যাব তো ধামাকাদাৰ ভিডিঅ' হ'ব তো গাইছ ভিডিঅ'টো এনেকৈ চাই থাকিব ঠিক আছে তো গৈ থাকোঁ এতিয়া ফাইনেলি গাছ পাই গ'লো দেখিছে মেইন গেটখন আৰু এইফালে একদম পূৰা চালিয়াৰ পৰা পোহৰ হৈছে দেখিছে দেখামগৈ এতিয়া ফিল্ডত তো ভিডিঅ'টো চাই থাকিব যাওঁ বোলো 7টা ষ্টাৰ্ট হ'ব বুলি এতিয়া 6:40 মান হৈছে নেকি 20 মিনিটমান ৱেইট কৰিব লাগিব তো কৰি দিম একো নাই 20 মিনিটমান ৱেইট কৰিব লাগিব তো কৰি দিওঁ এতিয়া এইফালে দেখিছে মেইন গেটখনৰ ফালে গৈছোঁ আৰু এইফালে গৈ ধূলি হৈ গৈছে ৰাস্তাটো ৰাতি কৰিছোঁ তো মানে কেমেৰা কোৱালিটি ইমান খাচ নাপাব এইটো গম পাইছোঁ বাৰু তথাপি এডজাষ্ট কৰি লওক একো নাই নতুন ফোন যেতিয়া ল'ম তেতিয়া ধামাকা ভিডিঅ' বনাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইমানেই কথা আৰু এতিয়া আপোনালোকে এটা মানে বস্তু দেখাম আপোনালোকে চাব দেই বস্তু এটা চালিয়া লাগিছে বস্তু দেখাম আপোনালোকে চাব তো বলক গৈ থাকোঁ তো গাইছ আপোনালোকক যোনটো বস্তু দেখাম বুলি কৈছিলোঁ তো সেইটো বস্তু আপোনালোকে চেক কৰক এইটো তো হগ্ৰাবীৰ কাপ দেখিছে কিমান চালিয়া লাগিছে তো কমেণ্ট কৰি জনাব হগ্ৰাবীৰ কেলা আছে অকল হগ্ৰাবীৰ তো গাইছ দেখিছে এইটো কিমান চালিয়া লাগিছে কমেণ্ট এটা কৰি জনাব আৰু এইফালে মোক এতিয়া খেল দেখাম আপোনালোক খেলখন দেখাম আজি খেলখন ধামাকাদাৰ হ'বলৈ গৈ আছে তো ভিডিঅ'টো চাই থাকক তো গাইছ এইফালে লগৰ টান লগ পাই গ'লো দেখিছে মোৰ আঁতৰি আহিছ কি কিয় আহিলি খোজকাঢ়ি আহি গ'ল নেকি কেতিয়া আহিলি তো গাইছ দেখিছে এইফালে ইয়াৰ চেহেৰাত যিটো জিলিকনি মাৰিছে ন মা কসম ৰে তো গাইছ এতিয়া খেল দেখাম আৰু দেই এই যোনটো বল মাৰিব অনেক ছোট তো গাইছ তো দেখিলে খেল অলপ চলপ যি পাৰিলোঁ দেখালোঁ আৰু তো আজি আছিলে তোমাৰ ডাঙৰি আৰু পূৰা মুখা আছে য'তে উঠি পাইছোঁগৈ আন্ধাই মুন্ধাই গৈ আছোঁ পূৰা ভিডিঅ' বনাই এটা ভিডিঅ'টো মানে খতম কৰিব বিচাৰিছোঁ ডাঙৰি আৰু গন্ধগুৰি আছিলে তো ডাঙৰি তোমাৰ জিকি গ'ল 1 গ'লত ইমানেই আৰু তো ভিডিঅ'টো ক'ৰ পৰা চাই আছিলে কেনেকৈ চাই আছিলে কমেণ্ট এটা কৰি জনাই দিব